নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ অসমীয়া ছবি জগতৰ অভিনেতা অতি কম সময়তে জনপ্ৰিয় হৈ উঠা অভিনেতা কিশোৰ দাস ৰোগাক্ৰান্ত হৈ আছে। তেওঁ কেঞ্চাৰ ৰোগত ভুগি আছে। তেওঁ খবৰটো পাই অতিকৈ দুখ লাগিল আৰু কিনো ক'ম, সমগ্ৰ অসমবাসীয়ে শোকত ভাগি পৰিছে আৰু স্ক্ৰীণত আহিছে দেখিছে অসমবাসী ৰাইজলৈ আগবঢ়াই দিছে যোনে যি পাৰে সহায় কৰক। আৰু নিউজ লাইভত দেখিবলৈ পাইছে নিউজ লাইভতো জাহিৰ হুছেইনৰ নেতৃত্বত এটা টক শ্ব'ৰ যোগেদি অসমবাসী ৰাইজক আহ্বান জনাইছে তেওঁলোক বিশিষ্ট বিভিন্ন শিল্পীয়ে। আৰু এনেদৰেই ব্যৱস্থা হাতত লৈছে যাতে কিশোৰ দাস অতি সোনকালে সুস্থ হৈ আকৌ অভিনয় জগতত খলকনি তোলক। জানিব পৰা মতে তেওঁ গুৱাহাটীৰ হেল্থ চিটি হস্পিটেলত এতিয়া চিকিৎসাধীন অৱস্থাত আছে আৰু মাত্ৰ 28 বছৰ বয়সতে ইমান এটা জটিল ৰোগত আক্ৰান্ত হ'ব বুলি কোনেও ভবা নাছিলে। আৰু কোনেও এই যে ইমান ডাঙৰ এটা ৰোগত তেওঁ আক্ৰান্ত হৈছে কোনো বিশ্বাসত ল'ব পৰা নাছিল, কিন্তু সেয়া সঁচা হ'ল আৰু কি কৰিব উপায় নাই। ভগৱানৰ ওপৰত চব, গতিকে ভগৱানে যদি ইচ্ছা কৰে তেওঁক আকৌ ভাল কৰি আমাৰ মাজলৈ অভিনয় জগতত আমাক আলোড়িত কৰিবলৈ পঠাব। তেওঁৰ ওপৰতে সকলো, মাত্ৰ আমি সহায় কৰিব লাগে। যোনে যি পাৰে সহায় কৰক কিশোৰ দাসক যাতে সোনকালে সুস্থ হৈ উঠে। ইমান হাঁহি ফূৰ্তি কৰি ফুৰা ল'ৰা এটা যে ইমান ঘপককৈ এনেকুৱা এটা হ'ব বুলি কোনেও বিশ্বাসত ল'ব পৰা নাছিলে। আৰু আপোনালোকে চাওক এয়া হস্পিটেলত তেওঁ কি কৈছে, কি অৱস্থাত আছে। ফিল্ম ফেটাৰ্নিটি অফ আছামে মুকলি কৰি দিয়া একাউণ্ট নাম্বাৰটো মই ডেছক্ৰিপশ্যনত দি দিম। সকলোৱে কিশোৰ দাসক সহায় কৰিব। আৰু কিছু লোকে কৈ আছিলে যে জুবিন গাৰ্গে বোলে তেওঁক বম্বেলৈ লৈ যাব চিকিৎসাৰ বাবে। এতিয়া জুবিন গাৰ্গৰ মুখেৰে শুনকচোন তেওঁ কি ক'লে। মোৰ টিমত ফুটবলো খেলিছিলে, সি অসুস্থ হৈ আছে, অকণমান জটিল ৰোগত ভুগি আছে। আমি তাৰ কাৰণে যিমান পাৰোঁ আমি আৰ্থিক সাহাৰ্য আমি সংগ্ৰহ কৰিছোঁ নিজৰ ফালত, নিজৰ ভিতৰত যোনে যিমান পাৰে দিছোঁ। আৰু কিশোৰৰ আমি বম্বেলৈ পঠাব লাগিব, সেই প্লেনিংখিনি আমি কৰি দিছোঁ গোটেই। বম্বেত থকা খোৱা সেইখিনি দেৱাশিষ দায়ে আমাক হেল্প কৰিছে, দেৱাশিষ শৰ্মা। আৰু অসম ভ্ৰমণ আছে, তেওঁলোকেও হেল্প কৰিব। আৰু টিকেটৰ ফেয়াৰ সেইবিলাক মই চাই দিম বুলি কৈছোঁ, সেইখিনি দায়িত্ব মই লৈছোঁ। খালি কিছুমানে মিডিয়াত ভুলকৈ কৈ আছে, ছ'চিয়েল মিডিয়াত গোটেই দায়িত্ব মই লৈছোঁ বুলি। অকলে মই ল'ব নোৱাৰোঁ, যিমানখিনি বাৰু মই চাম, জয়ন্তও চাব। যিহেতুকে কিশোৰ দাসক বম্বেলৈ নিয়াৰ কথা আলোচনা চলি আছে, কিন্তু এতিয়ালৈকে নিয়া হোৱা নাই। জুবিন গাৰ্গে এই ক্ষেত্ৰত কি ক'লে, কেতিয়া নিব, কি কথা সকলো আছে, আপোনালোকে পিছৰ ভিডিঅ'টো চাওক। কিশোৰৰ এতিয়া ট্ৰিটমেণ্ট চলি আছে আৰু অলপ ষ্টেবল হ'লে আমি তেতিয়া বম্বেলৈ পঠাম। গোটেই ব্যৱস্থা কৰা হৈছে, কথা পতা হৈছে। অহা 7-8 দিনৰ ভিতৰত চাগে আমি কিশোৰক পঠাই দিম বম্বেলৈ। যিখিনি ট্ৰিটমেণ্ট লাগে সেইখিনি কৰাই তাৰপিছত ঘূৰাই অনাৰ ব্যৱস্থা কৰিব। আমি আমাৰ ফালৰ পৰা অকল মই বুলি নহয়, আমাৰ চব আৰ্টিষ্টে হেল্প কৰিছে, চবেই আগবাঢ়ি আহিছে প্ৰত্যেকটো কথাত। সেইটো হোৱা উচিত আচলতে প্ৰত্যেকৰ ক্ষেত্ৰত। আৰু তেনেকৈ কৰা হোৱা নাই অসমবাসী বুলি। আমি যিখিনিয়ে যিমান পাৰোঁ আমি কৰিছোঁ, নিজে দিছোঁ। আৰু আমি ভাবোঁ যে হয়তো মানে গভৰ্ণমেণ্টৰ চৰকাৰেও দিছে, ফিল্ম ফেটাৰ্নিটিয়ে দিছে, আমাৰ হেৰিয়ে দিছে, এছ'চিয়েশ্যন যিখিনি আছে। আপোনালোকে ইতিমধ্যে কিশোৰ দাসৰ সম্পৰ্কত জুবিন গাৰ্গে কি ক'লে আপোনালোকে চালে। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। চাফিচিয়েণ্ট হ'ব, ধন্যবাদ। যদি দৰকাৰ হয় ক'ম আমি।